নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম স্কোয়াৰ কিমানৰ পৰা 1 to 15 লৈকে আমি স্কোয়াৰ হেৰিটো আলোচনা কৰিম কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি জানিব লাগে আৰু এনেকৈ ষ্টেপ বাই ষ্টেপ মই জনাই থাকিম আপোনালোকক আজি 1 ৰ পৰা 15 লৈকে দেখুৱাই আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক 15 to 30 দেখুৱাম ঠিক তেনেকুৱাকৈ লাহে লাহে আগুৱাই গৈ থাকিম গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু এতিয়া আমি আলোচনা কৰিম স্কোয়াৰ 1 স্কোয়াৰ মানে কি এক কেইবাৰ পূৰণ হৈছে দুবাৰ অৰ্থাৎ স্কোয়াৰ অফটো হ'ল যে এক এই সংখ্যাটো যিটো সংখ্যাৰ ওপৰত স্কোয়াৰ থাকে সেই সংখ্যাটো কেইবাৰ পূৰণ দেখুৱাই থাকে দুবাৰ গতিকে 1 স্কোয়াৰ মানে হ'ব 1 কাৰণ এক এক গুণ আমাৰ কিমান এক আছে 2 ঠিক তেনেকৈ 2 স্কোয়াৰ মিন্স দুবাৰ পূৰণ হৈ আছে তেতিয়াহ'লে এইটো ৰিজাল্ট হ'ব কিমান 4 3 স্কোয়াৰ মানে তিনি দুবাৰ দেখুৱাই আছে তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট হ'ব 9 4 স্কোয়াৰ মিন্স কিমান 16 5 স্কোয়াৰৰ অৰ্থ হ'ব কিমান 25 6 স্কোয়াৰত ঠিক তেনেকুৱা 36 7 স্কোয়াৰত 49 8 স্কোয়াৰত কিমান হ'ব 64 ঠিক তেনেকুৱা 9 স্কোয়াৰত 81 10 স্কোয়াৰত 10 গুণ কিমান 100 কাৰণ 10 কেইবাৰ দুবাৰ আছে ঠিক তেনেকুৱা 11 স্কোয়াৰ মানে কিমান 121 12 স্কোয়াৰ মানে 144 ঠিক তেনেকুৱা 13 স্কোয়াৰ মানে 169 14 স্কোয়াৰ 196 অৰ্থাৎ 14 কেইবাৰ দুবাৰ ঠিক তেনেকুৱা 15 স্কোয়াৰ অৰ্থাৎ 15 দুবাৰ দুটা যদি 15 মই পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 2 to 5 এইটোৱে অৰ্থাৎ স্কোয়াৰ মানে কি সেই সংখ্যাটো দুবাৰ পূৰণ দেখুৱাই থাকে গতিকে স্কোয়াৰটো আমি নিজেও লৈ চাব পাৰোঁ অতি সহজ আপোনালোকে যিটো সংখ্যাৰ ওপৰত স্কোয়াৰ থাকে সেই সংখ্যাটো আপোনালোকে দুবাৰ পূৰণ কৰিলে ওলাই যাব এইটো এতিয়া আপোনালোকক মই আজি ইয়াত 1 ৰ পৰা 15 লৈকে দেখুৱালোঁ 1 to 15 নেক্সট ভিডিঅ'ত আপোনালোকে 15 to 30 বা 40 লৈকে পাব ঠিক তেনেকৈ আগুৱাই গৈ থাকিম আপোনালোক যিমানলৈকে লাগে কাৰণ এইটো ইম্পৰ্টেণ্ট হয় বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে গতিকে আপোনাৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ